হেল্ল' ৰাইজ, আৰু এটা নতুন ভিডিঅ'ৰ লগত আপোনালোক সকলোকে স্বাগতম। আৰু আমাৰ চোতালত কি ধুনীয়া ধুনীয়া মাছ লাগিছে চাওক। এইটো হৈছে ৰূপচন্দা, পুঠি, কিবা কিবি লাগি আছে দিয়ক। বহুত মাছ লাগিছে। কালি লগা নাছিল, আজি আৰু লাগিছে। আৰু এতিয়া মই চাফা হ'লোঁ, মুখ চুখ ধুই আহিলোঁ। আহি কিনে এতিয়া মই খাব ওলাইছোঁ ৰুটি আৰু দালি। ৰুটি আৰু ঘুগুনি খাই আছোঁ এতিয়া। এয়া খাই আছোঁ নাস্তা পোৱাৰ। চ' এইখিনি খাৱা হোৱাৰ পিছত মই আজি যাম চেম্বাৰত, ঠিক আছে। চেম্বাৰ যাম, এইখিনি খাৱা হোৱাৰ পিছত লগ পাই আছোঁ দিয়ক। হয়তো চেম্বাৰত যাতে মই ৰাস্তাত দিয়ক, ঠিক আছে ন, বলক। এতিয়া পুৱাৰ নাস্তা চাস্তা খাই উঠিলোঁ, ৰুটি চুটি যি আছিল খাই কিনি উঠি এতিয়া যাব ওলাইছোঁ চেম্বাৰ। আৰু এই হাফ পেণ্ট পিন্ধি যাব লাগিব এইখিনি টাইম, কাৰণ পানী বহুত আছে না। এই পানীখিনি পানীখিনি খচি যাম। তাৰপিছত আগত ৰাস্তাৰ পৰা লংপেণ্ট চম্পেণ্ট লৈ যাম লগত, পলিথিন এটাত ভৰাই লৈছোঁ। সেইখিনি লৈ যাই কিনে আগৰ পৰা পিন্ধিম, ঠিক আছে। আৰু ৰাস্তাটো দেখাব নোৱাৰিমেই, কাৰণ মোবাইলটো উলিয়াব নোৱাৰি, ঠিক আছে। বলক। ফাইনেলি আহি পালোঁ চেম্বাৰ। আৰু কিয় বা ইমান ভাগাৰ লাগিছে নাজানো দে। বাপৰে বাপ, তাৰে পৰা আমাৰ ঘৰৰ পৰা, ঠিক আছে, ঘৰৰ পৰা নহয় মানে আধা ৰাস্তাৰ পৰা চাইকেল চলাই আহিছোঁ চেম্বাৰত বহি। তো এইখিনি জেগাটো মোৰ ইমান ভাগৰ লাগিছে, কি বা হৈছে মই নাজানো আৰু। না এই পানীৰ কাৰণে বহুত দুৰ্বলে হৈ গ'লোঁ ভিতৰে হাওঁফাওঁ কমজুৰি হৈ গৈছে কিজানি, ঠিক আছে ন। তো এতিয়া আহি পালোঁ চেম্বাৰ। আৰু বৰপেটাৰ কি হৈছে যে বৰপেটাৰ যিটো উজ্জ্বল আছিল না, এই উজ্জ্বলটো নোহোৱা হৈ গৈছে ৰে। এই পানীটো আহি কিনে বৰপেটাৰ উজ্জ্বল নোহোৱা কৰি পেলাইছে, ঠিক আছে। তো এতিয়া চেম্বাৰ আহি পালোঁ, যাতে মই লগ পাম। ফাইনেলি এতিয়া হৈ গ'ল টাইম ঘৰলৈ যাবৰ কাৰণে, ঠিক আছে। এতিয়া মানে 2:15 হ'ল এতিয়া, ঠিক আছে। 2:15 যিহেতুকে হ'ল, আৰু মই এতিয়া নাথাকোঁ ইমান টাইম, ঘৰত গুচি যাওঁ, কাৰণ ভাত পানী একো খোৱা নাই, ভোক লাগি আছে। আৰু চেম্বাৰত কিয় আহিছিলোঁ জানে না, এইটো এই ইনভাৰ্টাৰটো মানে চাৰ্জ দিয়াৰ কাৰণে আহিলোঁ, ঠিক আছে। 3-4 দিন একেলগে যদি মানে চাৰ্জ নেথাকে থাকে, বহুত দিন যদি একেলগে চাৰ্জ নেথাকে থাকে না, ইনভাৰ্টাৰটো অলপ মানে কিবা প্ৰব্লেম হয়, মানে কিবা বেটাৰীটো ডাউন কৰি যায়, ঠিক আছে। সেইকাৰণে মানে মাজে মাজে আহি কিনে মানে চাৰ্জ দি থাকিব লাগিব, পানী হ'লেও। আহিব নোৱাৰি, তথাপিও আহিছোঁ আৰু চেষ্টা কৰোঁ, ঠিক আছে। তো ঘৰত যাই লওঁ দিয়ক। ফাইনেলি আহি পালোঁ ঘৰ, গা চা ধুলোঁ, বহুত কষ্ট কৰি পানী ভাঙি আহিলোঁ। আহি কিনে গা চা ধুলোঁ, গা চা ধুই এতিয়া খাওঁ ভাত। এই দিপৰাৰ নাস্তা বুলি কয় এইটোক, দিপৰাৰ ভাতখিনি খাই লওঁ দিয়ক। এতিয়া ভাত খালোঁ দিয়ক। ভাত চাত খাই উঠি আৰু কি কৰিম, এতিয়া বাগাত দিওঁ অলপ, ঠিক আছে। ধুনীয়া কৰি পাংখা চাংখা চলাই দিছোঁ, ফেন চলাইছোঁ, ফেন পাংখা টেবুল চব চলাই দিছোঁ। এতিয়া মই অলপ ভাগাত দিওঁ, টোপনি মাৰোঁ, ঠিক আছে না। বলক। চ' ফাইনেলি ভাই লগ, এতিয়া টাইম হৈছে 6:30 আৰু মই বাগাত দিয়ে আছোঁ, এতিয়াও উঠা নাই বাৰু। কাৰণ যেতিয়াৰ পৰা বাগাত লৈ হেডফোনডাল লৈ আছোঁ, ৰ'ব, হেডফোনডাল লৈ কিনে মানে কিবা গান চান শুনি কিনে অলপ বাগা চাগা দি আছোঁ আৰু। কাৰণ বাহিৰত ওলবা লগা কাম নাই, 1 নম্বৰ কথা। আৰু আজি দিনততো চেম্বাৰত গ'লোৱে না এবাৰ। চেম্বাৰৰ পৰা যিগতিকে আহিলোঁ দিনত, চেম্বাৰৰ পৰা আহি যায় ঘৰত ভাত পানী খাই বাগাত দি কিনে আৰু বাগাত দি ৰৈয়ে গ'লোঁ। যিগতিকে গধূল হৈছে ন, গধূল হ'লেতো আৰু বাহিৰত যাব নোৱাৰি না। আৰু যদি বাহিৰত যাওঁ ন, আৰু আহাতে বহুত মানে কষ্ট হয় না, পানীখিনি বহুত লেতেৰা পানী, লগতে আৰু জেগাবিলাক বহুত পিছল, লাহে লাহে আহি থাকিব লাগে, বহুত জট হয় দিয়ক। পানীখিনি শুকাই আছে বাৰু এতিয়া, কিন্তু অলপ টাইম লাগিব। কালি আৰু পৰহিৰ দিনটো লাগি যাব লাগে মোৰ অনুমান, 2 দিন লাগিব আৰু, ঠিক আছে। এই 2 দিনৰ পিছত মানে পানীখিনি শুকাব যেনে তেনে। আৰু বাহিৰে চাহিৰে ইমান এটা ফুৰিব যাব পৰা নাই আৰু। জেগা যিকোনো হওক, ভালেই হওক বা বেয়াই হওক, কিন্তু ফুৰিব যাব পাৰিব লাগে, ঠিক আছে। ফুৰিব যাব পৰা নাই এতিয়া। তো পানীখিনি শুকালে কবাই যাব চেষ্টা কৰিম আৰু আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' একোটা দিব চেষ্টা কৰিম ভাই লগ। তো আজিৰ ভিডিঅ'টো ইয়াতে কৰিছোঁ, সদায় কালি লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ লগত ভাই লগ, ব'লক।